এতিয়া খুব ফেচবুকত চলি আছে, আহক হাতে হাতে হাত ধৰি আগবাঢ়ি যাওঁ। আপুনিও হাতে হাতে হাত ধৰি আগবাঢ়ি গৈছেনে বাৰু? আপোনাক গছৰ ওপৰত উঠাই গুৰিতে কাটি দিছে। ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। ফাইনেলি ঘৰ আহি পালোঁ আৰু ঘৰ অহাৰ লগে লগে দেখিছোঁ ইমান ধুনীয়া কুকুৰাজনী চপা তপা কৰি থৈ দিছে মোলৈ। এইজনী আজি কুকুৰা খোৱা হ'ব। দেখিছে নাই, একদম চপা তপা কৰি ধুনীয়াকৈ থৈ দিছে। এতিয়া পিচ পিচ কৰিব লাগে আৰু পেট পূজা কৰিব লাগে। এতিয়া ফেচবুকত খুব ট্ৰেণ্ডিং চলি আছে, আহক হাতে হাতে হাত ধৰিম আৰু লগে ভাগে আগুৱাই যাম, হয় নাই গাইজ? কিন্তু আপোনালোক চাবচোন, যিসকল ক্ৰিয়েটাৰে ফেচবুকৰ ক্ৰিয়েটাৰ যিসকলে কয় যে হাতত হাত ধৰি আগবাঢ়ি যাম, তেওঁলোকে ফলোৱাৰখিনি কিমান আছে চাবচোন, তেতিয়া গম পাব যে তেওঁলোকে হাতে হাতে ধৰি গৈ আছে নে আপোনালোকৰ হাত ধৰি ওপৰলৈ গৈ আছে, তেতিয়াহে গম পাব। তাৰ আগত গম নাপায় আপোনালোকে। আৰু কিছুমানে কি কৰে, তৎক্ষণাত ফ্ল' কৰি লয় আৰু দুদিনমান পিছত আনফ্ল' কৰি থৈ দিয়ে। তো এনেকৈ কৰিব নাপায়। একচুৱেলি ফ'ল' কৰিলে ফ'ল' কৰিব লাগে, চবকে হাত একেলগে লৈ যোৱাৰ চেষ্টাটো কৰিব লাগে। তো আমি হ'লোঁ নতুন ক্ৰিয়েটাৰ। তো চ' গাইজ, আপোনালোকে ফ'ল' কৰিছেনে কথাটো? যিকেইটাৰ ভিডিঅ' ক্ৰিয়েটাৰৰ আপোনালোকে প্ৰফাইলখন চাব, যাৰ 10K হৈছে, 20K হৈছে, 50K হৈছে, তেওঁলোকৰ প্ৰফাইলটো আপোনালোকে চাবচোন। তেওঁলোকৰ 50,000 ফলোৱাৰ আছে, কিন্তু তেওঁলোকে কেইজন মানুহক ফ'ল' কৰি ৰাখিছে আপুনি চাব। কিছুমানে 10জন, কিছুমানে 15জন, কিছুমানে 100জন। যদি হাতে হাতে হাত ধৰি তেওঁলোকে গ'লে হয়, তেওঁলোকৰ ফলোৱাৰ যদি 50,000 থাকিলে হয়, নিশ্চয় তেওঁলোকে ফ'ল' কৰা মানুহখিনিও 50,000 হ'লে হয়। কিন্তু তেনেদৰে হোৱা নাই। মানুহখিনিক হাতে হাত ধৰি আগবাঢ়ি যাম বুলি কয়, কিন্তু তেওঁলোকক ফ'ল' কৰাই লয় নিজৰ প্ৰফিটৰ কাৰণে। আৰু তেওঁলোকে নতুন ক্ৰিয়েটাৰবিলাকে সদায় ডাঙৰ ক্ৰিয়েটাৰক চাই ফ'ল' কৰি লয় আৰু তেওঁলোকে কোনো গুৰুত্বই দিয়া নহয়। কেইদিনমানৰ পিছত তেওঁলোকক আনফ্ল' কৰি থৈ দিয়া হয় আৰু যোনটো খালৰ মাছ, সেইটো খালত গৈ পৰি থাকি যায় আৰু তেওঁলোকে বাহ লৈ আগবাঢ়ি যায় আৰু কেইটকামান নিজৰ পকেটত ভৰাই লয়। সেইকাৰণে এইবিলাক মন কাণ দি লাভ নাই। আপোনালোকে নিজৰ কাম কৰি যাওক, নিজৰ ভিডিঅ' বনাই যাওক। নিজৰ ভিডিঅ' যেতিয়া ফৰ ইউত যাব, আপোনালোকে নিজে ফলোৱাৰ পাব। আৰু এটা কথা নহয়, আপোনালোকে আনৰ হাত ধৰি আগবাঢ়ি যাব মানিছোঁ। আপোনালোকে গ'ল, আপোনাৰ উদ্দেশ্য কি? আপোনালোকে ভিডিঅ' বনোৱা উদ্দেশ্য। যিসকল মানুহে আপোনালোকৰ ভিডিঅ' যদি ভাল পায় চায়, তেওঁলোকেতো নিশ্চয় আপোনাৰ ভিডিঅ' চাবই, তেওঁলোকেহে আপোনাৰ ফলোৱাৰ হ'ব। ধৰা হ'ল, মই চাওঁ ব্লগ ভিডিঅ' মোক চাই ভাল লাগে। মইতো আপোনাৰ ফানি ভিডিঅ' বা ডান্স ভিডিঅ' মই নাচাওঁ। যদি আপোনাৰ কেটেগৰী যদি ডান্স ভিডিঅ'ৰ হয়, তেতিয়াতো ফেচবুকে আপোনাৰ ওচৰত সেই মেছেজখিনি বা সেই ভিডিঅ'খিনি পঠিয়াই নিদিয়ে। তেতিয়াতো আপুনি দেখি নাপাব। সেই ফলোৱাৰ হাজাৰ ফলোৱাৰ লৈ লাভ কি হ'ব? কিছুমান চাব, আপোনালোকে মন কৰিব, কিছুমান ভিডিঅ'ত বহুত তেওঁলোকৰ ফলোৱাৰ আছে, কিন্তু হাজাৰ ফলোৱাৰ আছে, কিন্তু চাব কিছুমান ভিডিঅ'ত ভিউ নাহে। ভিউ কিয় নাহে? এইবিলাক এনেই ফলোৱাৰ বুটলা হৈছে। ফেচবুকে এটা নিয়ম আছে, আপুনি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ ওচৰত যদি 1 মিলিয়নো ফলোৱাৰ থাকে, কিন্তু 1 মিলিয়ন ফলোৱাৰৰ ওচৰত লগে লগে ভিডিঅ'খিনি গুচি নাযায়। ভিডিঅ'টো ট্ৰেণ্ড হ'বলৈ মিনিমাম 24 ঘণ্টা সময় লাগে। 24 ঘণ্টাৰ পিছত লাহে লাহে কেটেগৰী চাই ফেচবুকে সেইখিনি ভিডিঅ' যিজনে যি কেটেগৰীৰ ভিডিঅ' চাই সেইজনৰ ওচৰতহে ছাজেষ্ট কৰে। সেই কথাটো আপোনালোকে মনত ৰাখিব। আপোনাৰ যদি ৰীল বনোৱা কেটেগৰীৰ ভিডিঅ' হয়, তেতিয়া সেই ৰীল যোনে চাই ভাল পায় তেওঁলোকৰ ওচৰতহে ছাজেষ্ট কৰিব। আপোনাৰ যদি ব্লগ বনোৱা ভিডিঅ' হয়, তে সেই ব্লগ চোৱাজন মানুহৰ ওচৰতহে ভিডিঅ'টো ছাজেষ্ট হ'ব। সেই ৰীল চোৱা মানুহৰ ওচৰত সেই ভিডিঅ'টো ছাজেষ্ট নহয়। সেইকাৰণে আপোনালোকে ভাবে যে ইমান হাজাৰ, মোৰ আজি 50,000 ফলোৱাৰ আছে, ভিউজে অহা নাই। ভিউ মাত্ৰ 1000 আহিলে, 1500 আহিলে, 700 আহিলে, এনেকুৱা যে হয়। কেতিয়াবা আপোনালোকে ভিডিঅ'টো চাবচোন, তেতিয়া নিশ্চয় গম পাব। সেইকাৰণে আনৰ কথাত ভুল নগৈ নিজৰ কাম সদায় কৰি যাওক আৰু আগুৱাই যাব। এইটো এটা নিশ্চিত। এদিন নহয় এদিন আপুনি
দুদিন দেৰি হ'ব পাৰে, আগুৱাই যোৱাটো নিশ্চয় আগুৱাই যাব বুলি মই আশা কৰোঁ। সেইকাৰণে আপোনালোকে নিজৰ কৰ্ম নিজে ভিডিঅ' বনাব লাগে। ভিডিঅ' বনাওক ধুনীয়াকৈ, ৰাইজক আমোদ দিয়াকৈ ভিডিঅ' বনাব, যাতে ৰাইজে চাই ভাল পায়। আপোনালোকৰ এনেই ফলোৱাৰ বাঢ়িব নিজে নিজে, আৰু যিখিনি ফলোৱাৰ যে বাঢ়িব আপোনালোকৰ নিজে নিজে, সেইখিনিহে হ'ল আপোনালোকৰ অৰিজিনেল ফলোৱাৰ। সেইখিনি ফলোৱাৰহে আপোনালোকে যেতিয়া ভিডিঅ'টো আপলোড কৰিব, ফেচবুকে ডাইৰেক্ট তেওঁলোকক ছাজেষ্ট কৰি দিব। কেলৈ কি, তেওঁলোকৰ এই যি ভিডিঅ' আপুনি বনায় সেইটো কেটেগৰীৰে ভিডিঅ' তেওঁলোকে চাই ভাল পায়। তো বাকী আপোনালোকক বুজাব পাৰিছোঁ। আহিছোঁ। জয় আই অসম।